নমস্কাৰ অসমীয়া বোৱাৰী চেফ্ৰি চেনেললৈ আপোনালোক আটাইকে স্বাগতম জনাইছো মই সেমিম আৰু মই আফৰিনে ভিউৱাৰ্স এটো যেহেতু আমৰ সিজন গতিকে আজি আমি আপোনালোকৰ বাবে দুটি সিম্পল আমৰ ৰেচিপি লৈ আহিছো গতিকে আহকচোন আমি এই ৰেচিপিটো কেনেদৰে বনাইছো আপোনালোকৰ লগত শেয়াৰ কৰো আহকচোন আমাৰ আখললৈ যাও কেঁচা আমৰ ৰস বনাবলৈ লৈছো এটা কেঁচা আম এটুকুৰ নেমু চেনি নিমখ পদিনাৰ পাত আৰু লগতে লৈছো জিৰা গুৰি অকণমান প্ৰথমতে এই আমখিনি এনেদৰে কাটি লৈ মিক্সাৰ জাৰ এটাত দি এইখিনি আমি এটা পেষ্ট বনাই লম এতিয়া এই পেষ্টখিনিত আমি দিম চেনি 3 চামুচ ইয়াৰ পিছত ইয়াতে দিম অকণমান জিৰা গুৰি নিমখ অকণমান লগতে দি দিছো নেমুৰ ৰস পদিনা পাত কেইটা আৰু একাপ পানী এতিয়া দুটা আইচ কিউবৰ সহায়ত এই মিশ্ৰণটো ইয়াতে ঢালি দি এই পানীয়খিনি আমি গাৰ্নিশ কৰিম পদিনা আৰু এটুকুৰ নেমুৰ সহায়ত গৰমৰ দিনত খাবলৈ এই পানীয়বিধ খুবেই ভাল লগা আপোনালোকেও ঘৰত ট্ৰাই কৰি চাবচোন ইয়াৰ পিছত লৈছো পকা আম 3টা একাপ গাখীৰ চেনি নিমখ আৰু লগতে লৈছো ইলাচি 3টা এইখিনি আমি ক্ৰাঞ্চ কৰি লৈছো এইখিনি আমৰ সুন্দৰ পেষ্ট এটা বনাই তাত দি দিছো গাখীৰ একাপ লগতে দিছো চেনি এটো অপচনেল হয় ইয়াৰ পিছত দি দিছো এচিকুট নিমখ লগতে দি দিছো সেই ইলাচিখিনি আৰু ইয়াক মিক্সাৰ গ্ৰাইণ্ডাৰত ভালদৰে গ্ৰাইণ্ড কৰি লৈছো আৰু এটা সুন্দৰ এটা মিশ্ৰণ এটা হৈছে এই মিশ্ৰণখিনি এতিয়া আপোনালোকে গাৰ্নিশ কৰক ঠিক আছে বন্ধু বান্ধৱীসকল আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি আমাৰ ভিডিঅ'টো ভাল পাইছে তেতিয়া লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰিব আমাৰ চেনেল অসমীয়া বোৱাৰী চেফ্ৰি ঠিক আছে ভিউৱাৰ্স তেতিয়া হলে নতুন নতুন আৰু ভিডিঅ' লৈ আপোনালোকৰ কাষ চপাৰ প্ৰতিশ্ৰুতি লৈ মই সেমিম আৰু আফৰিনে আপোনালোকৰ ওচৰৰ পৰা বিদায় মাগিছো বাই